নমস্কাৰ। পাঠ কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম প্ৰেমৰ আবিৰ কথা কৰবি প্ৰিন্সি। মই নিজেই নাজানো তুমি মোৰ জীৱনত কেতিয়া ইমান গুৰুত্বপূৰ্ণ হ'লা। তুমি কৰা প্ৰশ্নৰ উত্তৰো মোৰ লগত নাই, কাৰণ তুমি এটি পোহৰ যিয়ে মোৰ জীৱনটো পোহৰাই তুলিছে। মই বা তুমি নজনাকৈ তোমাৰ লগত হেঁপাহ পলুৱাই মোৰ কথা পাতিব মন যায়। বহুত হেৰুৱালোঁ জীৱনটোত, হয়তো বুকুৰ আপোনবোৰকো, কিন্তু তোমাক কেনেকৈ হেৰুৱাওঁ মই। ভাবিলেই ভয় লাগে মোৰ তুমিহীনতা জীৱনলৈ। মই জানো মোৰ জীৱনত প্ৰেমৰ পৃষ্ঠাটোৱে নাই লিখা ভগৱানে। কি কৰিবা কপালৰ লিখন, হাজাৰ কান্দিলেওতো নোৱাৰোঁ সলনি কৰিবলৈ মই। তুমি মোৰ বাবে এটি নক্ষত্ৰ, অকণমান ভাল পোৱা বিচাৰোঁ মাথো তোমাৰ হৃদয়ৰ পৰা। এয়া জানো ভুল? কি কৰি দেখাম মই মোৰ প্ৰেমৰ গভীৰতা, কেনেকৈ বুজি পাবা তুমি মোক। তোমাৰ সপোনৰ প্ৰয়োজনী নহ'লেও মই তুমি বিচৰা ধৰণী থাকিম দিয়া। তাৰ বিনিময়ত মাথো মোক তোমাৰ ভালপোৱাৰ নামটো দিয়া। বৰ ভাগৰুৱা অনুভৱ হয় জানা, কিমান যুঁজিম আৰু প্ৰেম নামৰ পৃষ্ঠাটোৰ সৈতে। তুমি বিহীন মোৰ প্ৰেম সদায় আধৰুৱা।